তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু লগতে যাৰ যাৰ বেয়া চলি আছে তাৰো যাতে ভাল হয় ইয়াৰে কামনা কৰিলোঁ। আজিৰ ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈছে। তো ভিডিঅ'টো পুনৰ সকলোকে চাই থাকিব। বানপানী গাইজ, তো আমাৰ বাটতো বানপানী উঠি বৰ্তমান ঘৰত উঠা নাই। তো ভিডিঅ'টো পুনৰ সকলোকে চাই থাকিব। বলক আৰম্ভ। তো ফাইনেলি কানেগুন্দা আহি পালোঁ। এক ঘৰ মানুহ একদম বেয়া পৰিস্থিতি চলি আছে, ইয়াতে বেয়া অৱস্থা চলি আছে। তো ভিডিঅ'টো চাই থাকক। পানী চুটটো চাওকচোন গাইছ, এনেকুৱা এটা লেভেলত পানীটো আহি আছে। এঘৰ মানুহৰ গাইছ চাৰিওপিনে পানীয়ে পানী, নদীৰ কাষত ঘৰ না। এখন পানী গাইছ, পানী চাবা ভয়ানক পৰিস্থিতি। গাইজ এইটোৱে নদী। পানী যাব মাটি চাওকচোন। ইয়াৰ পৰা ওলাই দিলোঁ গাইছ, এতিয়া আমাৰ ঘৰত পানী চাব। মাথাউৰি ভাঙিছে। Next day. তো গাইছ আমাৰ বাটৰ আগতো পানী চক কিনকে পানী বাঢ়িছে, এটা লেভেলত বাঢ়িছে পানীটো। কালভাৰ একদম সোমাইছে পানীটো। ধাৰ একদম বেয়া ধাৰ হৈছে, ইমান বাচি পানীটো ন। ধাৰ পানী গাইছ, একদম নদী আনি গৈছে গাইছ। এটা লেভেলত পানীটো বাঢ়িছে গাইছ। সকলোকে চাই থাকিব আৰু অলপ বাকী আছে যাম যোগ বুলি পেলাই আপুনি চেষ্টা কৰিম চাই থাকিব সকলোকে। এইটো হৈছে আমাৰ কালভাৰ। কালভাৰৰ ওপৰত ডিঙে পানীটো বাগৰি গৈছে, একদম অৱস্থা নাই, কি ক'ম আৰু। তো আজিৰ ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম, আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব।